আজি ভারতীয় জনতা পার্টির যশস্বী প্রধানমন্ত্রী নরেন্দ্র মোদীজির যে 125 সংখ্যক মন কি বাত, এই 125 সংখ্যক মন কি বাতত আমার দলগাঁও 196 নম্বর ভোটত আমি ভালকৈ পাতিলোঁ। যোৱাবাৰতকৈ এইবাৰ আৰু মানুহ অলপ বেছি হৈছে, আমাৰ কৰ্মী বেছি হৈছে। এইবাৰ 200ৰ অধিক 207 জন আমি গিনতি কৰিছোঁ, কিন্তু পিছত আহি আছে 250ৰ ওপৰত আমাৰ কৰ্মী আহিছে। তো মন কি বাতত আমাৰ যিবিলাক এই বুথৰ যিমানবিলাক আমাৰ কৰ্মী আছে, আমাৰ মহিলাই হওক বা আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাই হওক, চবে মানে আগৰ দৰে নহয়, এতিয়া মানে স্বতঃস্ফূৰ্তভাৱে সিহঁতে অংশগ্ৰহণ কৰিছে। যি হওক, আগন্তুক যিটো BTR ইলেকশ্যন 22 তাৰিখত হ'ব, তাৰ কাৰণে এইটো আমাৰ দলগাঁও বুথৰ কাৰণে ভাল এটা লক্ষণ বুলি মই ভাবোঁ। আৰু অকল দলগাঁও বুথ বুলি নহয়, গোটেই পৰ্বতজোৰাতে যিমানবিলাক বুথ আছে, মানে 92টা বুথতে আজি মন কি বাত আমি পালন কৰিছোঁ। যি হওক, মই আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ সকলো কৰ্মীক আগন্তুক যিটো আমাৰ BTR ইলেকশ্যন আছে, তাতে চবে যাতে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিক ভোট দি জয়যুক্ত কৰায়, তাৰ কাৰণে অনুৰোধ আহ্বান জনালোঁ। তো মোৰ ক'ব লগা এইখিনিয়ে যে সকলোৱে অনাগত যিটো আমাৰ দুৰ্গা পূজা আছে, এই দুৰ্গা পূজাৰ আগে আগে যিটো আমাৰ ৰিজাল্ট পাম, সেই ৰিজাল্টটো যাতে যে পদুমৰ ফুলে তাৰ কাৰণে চবকে আহ্বান জনালোঁ।